হৈছে আই এম ৰেডি আফতাব ভাই আজি ব্লগ বনাইছে না বনা নাই আজি ব্লগ বনা আমাৰ গোৱালপাৰাৰ সবচেয়ে ডাঙৰ টি গার্ডেন এখানে গাইস মাম স্মেল দি আছে আমাৰ সাংনা সেংরা হৈ গৈছে আমাৰ না একদম সেংরা হ্যান্ডসাম মুন্ডা আরে হ্যান্ডসাম মুন্ডি সুইপার ভিডিও হিরো মই হিরো यार एंड सब्सक्राइब कर দিব हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल तो मैं इतना जाम नानी घरत और मल्লত যাব मोर मा आब्बा और आमी सबे जाम और दादा आহি আছে ভন্টিক লৈ কিনে চলন্দাবাৰৰ পৰা তো আহিলে আমি সবে একলত যাম আর এতিয়া মই রেডি হম তো রেডি হইলো আর কাপা ধুই কিনে তো বড় ফাইনালি গাইস উলা হৈ গল হৈছে আই এম ৰেডি আৰু ইয়া মোৰ ভন্টিও আহি গৈছে চলন্দাবাৰৰ পৰা আয়া মোৰ আব্বা ৰেডি আমি সবে ৰেডি হৈ গৈছো এতিয়া আমি যাম আৰু এতিয়া চাও কি হয় আৰু আপোনালোকক যিমান পাৰো দেখুৱাই দিম ভালকে আৰু চাই থাকিব আয়া আমাৰ দাদা নামাজ গৈ আছে এতিয়া আমাৰ গাড়ী আহি গল নেনো গাড়ী না নেনো নেনো এতিয়া আমাৰ ভাই নেনো না আয়া আমাৰ মিৰু সবে আমি ৰেডি তো এতিয়া আমি যাম বলক আমার সেলিম ভাই কাম কৰি আছে পুরা একদম ধামাকা ঋষভ কিয় কবি আমার বন্ধু ঋষভ ইহঁতে সবে কাম কৰি আছে আৰু গাইছ আপোনালোকে আৰু এটা ভাল কথা মনত ৰাখিবা গোৰেস্তান চালে আপোনালোকে আসসালামু আলাইকুম আহলাল কবুৰ বুলি ক'ব লাগে তো এতিয়া আমি মেইন ৰোড পাই গলো গাইছ দেখা পাই আছে আপোনালোকে আৰু আমাৰ হেভি ড্ৰাইভাৰ গাড়ী চলি আছে আৰু গাইছ এতিয়া মই আহিছো তেল ডুবিত তেল ভৰাব আমাৰ গাড়ীখনৰ তেল খাব আৰু এই গাড়ীখনৰ নাম দিম আমাৰ ধান্য তেল খাব তেল ভৰাই কেনে যাম আৰু বলক আমাৰ তেল ভৰা হৈ গল আৰু এতিয়া আমি যাম আৰু এই যে এইখন দোকান দেখা পাই আছে এটা আমাৰ আফতাবদার দোকান আর আফতাব নানি ঘরত আয়া আমার আফতাব ভাইর দোকান এটা মই আফতাব ভাইর দোকানত যাম দেখি আমার আফতাব ভাই কি কয় আমার আফতাব ভাই আজি ব্লগ বনাইছে না বনা নাই আজি ব্লগ বানা নাই ভাই মানে ব্লগ বানাবা টাইমে না পাবো বর্তমান ব্লগ বানাতে দোকানের অবস্থা বেয়া হয়ে গেছে আর আমার আফতাব ভাই একদম মানে নকব আর অবস্থা টাইট হয়ে গেছে ব্লগ বনাই নাই একদম আর আফতাব ভাই আজি ব্লগ বানাবার দি দোকান কৰি আছে ঠিক আছে ভালকে দোকান কৰা আমি আহি আছো বাই বাই আপোনালোকে তো গম পায় আফতাব দা কিমান ভাল ভাল ভিডিঅ' বনায় আপোনালোকে তো চাইছে গমেই পায় সকলোৱে তো চাব আৰু লগতে মোৰ ভিডিঅ'বোৰো চাব তো আপোনালোকে ছাপোৰ্ট কৰিলে নিশ্চয় আগবাঢ়ি যাব পাৰিম তো বলক এতিয়া আৰু গাইজ আজি আমি হাৰিমুৰা হৈ কেনে গৈ আছো ইপিনে যাম আমি আৰু আপোনালোকক আগত গৈ কিনে সকলোখিনি ভিউ সুন্দৰ সুন্দৰ ভিউ আছে সকলোখিনি ভিউ দেখুৱাই দিম চাব আৰু গাইজ এইখন চাওক না গাইজ চাওক গাইজ কিমান সুন্দৰ ধুনীয়া পাহাৰ চাওক না গাইজ তামাম সুন্দৰ লাগি আছে চাওক গাইজ আৰু গাইজ আপোনালোকে যে এইখন দেখা পাই আছে এটা টি গাৰ্ডেনৰ ফেক্টৰী আৰু চাহ বাগানৰ এইটো যিমান কাম আছে এই ফেক্টৰীটোত কৰে দেখা পাই আছে কিমান ডাঙৰ ফেক্টৰীখন চাওক না আৰু আপোনালোকক মই টি গাৰ্ডেনটো সকলোখিনি বস্তু দেখুৱাই দিম চাব আমাৰ গোৱালপাৰাত সবচেয়ে ডাঙৰ টি গাৰ্ডেন চাহ বাগান এই চাহ বাগানখনে দেখুৱাই দিম আপোনালোকক চাব আমাৰ গোৱালপাৰাৰ সবচেয়ে ডাঙৰ টি গাৰ্ডেন এইখনে গাইজ আমাৰ গোৱালপাৰাত আহিলে আপোনালোকে আমাৰ টি গাৰ্ডেনখন চাব কিমান ধুনীয়া কিমান সুন্দৰ ইয়াত আহিলে আপোনালোকে নিশ্চয় এইখন চাব এবাৰ কিমান ধুনীয়া লাগে চাওক এইখন আমাৰ টি গাৰ্ডেন আমাৰ গোৱালপাৰাৰ সবচেয়ে ডাঙৰ টি গাৰ্ডেন এইখনে চাওক গাইজ কিমান দীঘল আৰু কিমান চাওক গাইজ কিমান দীঘল আমাৰ টি গাৰ্ডেনখন আৰু আমাৰ টি গাৰ্ডেনখন এইপিনে নহয় দুই পিনেৰে আছে চাওক না গাইজ এইপিনেৰেও আছে এইপিনেৰেও আছে বহুত দিন মূৰত মই আমাৰ নানী ঘৰত গৈ আছো বহুত ভাল লাগি আছে গাইজ কি ক'ম আৰু মানে নক'ব আৰু আমাৰ টাউনত চাই আমাৰ গাঁৱত বেছি সৌন্দৰ্যখন আমাৰ গাঁৱৰে বেছি ভাল লাগে কি ধুনীয়া
গাইজ ফাইনেলি আহি পাইছোঁ নানী ঘৰত বহুত ভাল লাগি আছে বহুত দিন মূৰত আহিলোঁ এয়া আমাৰ নানী কাম কৰি আছে ৰ'ব দেখুৱাই দি আছোঁ এয়া নানা ভাত খাই আছে নানা ভাত খাই আছা বহিম নানা নানী ভাত খাই আছে আৰু এতিয়া মই মামাৰ যাম চাং মামাত কি কৰি আছে এতিয়া মিৰু এতিয়া ভাইটি এতিয়া মোৰ সৰু ভাইটি হয় এই কি কৰি আছা তুমি কিয় ভাত খাই আছা তো গাইজ ইয়াত আহি কিনে বহুত ভাল লাগিছে ভাইটি আছে নানী নানা আছে দেখা পালোঁ আৰু ইয়াতৰ লগত কথা পাতিম এতিয়া তো অকণমান পিছত ভালকৈ বনাম আৰু ভিডিঅ' এতিয়া অলপ এনজয় কৰোঁ তো অলপ এইটা আমাৰ তেলুৱা মাষ্টাৰ এই আমার তেলুয়া মাস্টার পলাবা লাগছে হোটেল এই যে তেলুয়া মাস্টার পলাই আছে এয়া আমার মামি কাম কৰি আছে তামাম চৰবত বানাই আছে আর মামির বেলা পুরো বেমার আহি কিনে আমার ঘর যাবই পোৱা নাই আর আমার মামির এই তেলুয়া মাস্টার আইছি আর এইখন মোৰ নানাৰ ঘৰ এইটো বগৰী গছ আৰু এইখন মোৰ মামা ঘৰ আৰু এইটো মামা ঘৰ চব মামা নানা নানী এইখন চাওক গাইজ কি সুন্দৰ গোলাপ ফুলৰ গছ কি ধুনীয়া লাগি আছে গাইজ চাওক না তামাম লাগি আছে গাছখন নানা কি কবি আপু একদম ইউটিউবত উঠাম আমার নানি কি কবি তামাম স্মেল দি আছে আমার নানা চাং না চেংরা হয়ে গেছে আমার নানা একদম চেংরা হ্যান্ডসাম মুন্ডা আরে হ্যান্ডসাম মুন্ডি দুই হ্যান্ডসাম একলত আছে মোৰ লগত তামাম ফূৰ্তি কৰি আছে আমি অহাৰ কাৰণে আৰু গালি দিল ধামাকা একদম তামাম গালি দিল এইবাৰ দিন পিছত আহিছো কিয় কবি নেকি এতে দেখি কৈ থাক দেখবা নালাগে মোক কলে হ'ল নানা কৈ আছে যে কাক কম আরে ভিডিঅ' কৰি আছো কলে হ'ল বিন্দাছ কলে হ'ল দে একো নহয় মই কৈ আছো কি নাতিনি কোন নাতিনি ভাবি আছে চলন্তা পাৰাত ৰ'ব অলপ পিছত দেখি আছো মই আমাৰ ভাবিক চাব গ'লে আমাৰ নানা তো চাইছে আমাৰ নানা নানী কিমান হেণ্ডচম তো গাইছ এতিয়া মোক চাহ পানী দিছে খাই লওঁ আৰু অলপ চাহ খাবলৈ দিছে চৰবত বিস্কুট এতিয়া আমি তামাম খাম এই হিৰক চাওক হিৰক পুৰা চশমা পিন্ধি একদম ফিটিং হৈ আছে চাওক আৰু কৈ আছে মোক ফটো মাৰ কেনেকৈ ফটো মাৰিম সলমান খানৰ মাৰো এই মারছো চশমা পিন জলদি আমি দুই হিরো পুরা একদম চশমা পিন্ধি আছো চাক না আর ইয়ার পোস্ট চাক পোস্ট দে এটা ভাল করে পোস্ট দে হ্যানকে দে মারু ভাল করে পোস্ট দে হাই দে হাই গাইস हम वीडियो चाहूं হাই গাইস হাই গাইস কি খবৰ আপোনালোকে ভাই চেনেলটো কবি না নাই জলদি ভাই চেনেলটো সাবস্ক্রাইব কৰি দিবি লগতে লাইক কমেন্ট এণ্ড শ্বেয়াৰ আৰু মোকো দেখাবি টেনচন নলবি মই আছো এইবাৰ ভিডিঅ হিৰো মই হিৰো আৰু ইয়াত এটা ডগি আছে এই ডগিটাৰ নাম কি ৰাখিছে ৰাই এই আমাৰ ৰাই আৰু ইয়াৰ কি সুন্দৰকে শুই আছে আমাৰ ৰাই কি হ'ব ৰাই লেচা এই ৰাই কি ধুনীয়া ৰাই চাওক না তামাম লাগি আছে ৰাই তামাম শুই আছে আমাৰ ৰাই ইয়াৰ নাম ৰাখিছে ৰাই কিয় ক'ব নেকি ৰাই
গাইছ ইয়াত আহি বহুত ভাল লাগি আছে ইয়াৰ গছ গছনি ইয়াৰ সৌন্দৰ্য ইয়াৰ পৰিৱেশ ইয়াৰ বতাহ কি ফ্ৰেছ বতাহ সকলোখিনি বস্তু ইমান ভাল লাগি আছে নক'ব আৰু আপোনালোকে আহিব গাঁৱৰ ফেচটো চাব কিমান সুন্দৰ কিমান ভাল লাগে বহুত ভাল লাগি আছে গাইছ আপোনালোকে যদি আহে গাঁৱৰ পৰিৱেশটো চাব কিমান ধুনীয়া আৰু মই আপোনালোকক অকণমান দেখুৱাই দি আছোঁ চাব দেউতা আৰু ৰ'ব আপোনালোকক দেখুৱাই দি আছোঁ অকণমান মানে হ'ল মোৰ মামাৰ ঘৰ আৰু ইয়াৰ চাওক কি সুন্দৰ গছ গছনি চাওক আমৰ গছ লেচু গছ নাৰিকল গছ কি লাগে চব পাই যাব আৰু গাইছ আৰু ভাল এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক চাওক গাইছ আম খাব নেকি হাতেদি খাব পাৰিব আম ধৰি ধৰি চাওক না গাইছ কি সুন্দৰকৈ আমবোৰ লাগি আছে আমি হাতেদি ধৰি কেনে খাব পাৰিম ইয়া চাওক গাইছ ইয়া বগৰী গছ চাওক না চাৰিওপিনে হাৰিয়ালি বহুত ভাল লাগে ইয়াত ধৰি ধৰি খাম দিন ৰাতি চাম চবকে ধৰি ধৰি খুৱাম তো গাইছ আৰু অকণমান পিছত মই ঘৰতে যাম আৰু দাদাহঁত গৈছে আৰু গোৱালপাৰা চ' ইয়াতে আহিলে আমি চবেই একেলগত যাম আৰু তো গাঁৱতে থাকিব মন যায় বহুত ভাল লাগে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য সকলোখিনি বস্তু বহুত ভাল লাগে বহুত ধুনীয়া আমাৰ টাউনততো অকল গাড়ী মটৰ ইমান নক'ব আৰু গমেই পায় টাউনৰ কথা চহৰৰ কথা টাউনৰ কথা গমেই পায় আৰু গাঁৱত কি সুন্দৰ পৰিৱেশ চাওক না তামাম ভাল লাগে চ' ধুনীয়া আৰু আমাৰ লগতে আহিছে চাওক না ৰাই মানে পুৰা একদম বন্ধু বনাই লৈছে আমাৰ আমাৰ লগতে আহিছে আমাৰ লগে পুৰা চিনাকি কৰি দিছে আমাৰ ভাইটি ৰাই আমাৰ পুৰা চিনাকি হৈ গৈছে আমাৰ লগত ঘৰ পিছে আহে য'ত যায় আমাৰ আৰু গৈ কেইজনমান ভাইটি ইয়াত খেলি আছে পথাৰত চাওক না ৰ'ব দেখুৱাই দি আছোঁ ৰ'ব ইয়াতৰ লগত কথা পাতিম অকণমান ইয়াতে সৰু কেইজনমান ভাইটি আছে পুৰা খেলি আছে কি খেলি আছা ক্ৰিকেট মোক খেলিব দিবি হা মোকো খেলিব দিবি মজা আয়েগা না ভিড়ো Hey, Right. সবে এক লগত ক্ৰিকেট খেলিলো কেনেকা লাগিল খেলি ভাল লাগিল কেনেকা ভাল লাগিল ভাল কৰি গো ভাল লাগিল নাম গিলা কৈ দে একজন কৰি তোমাৰ নাম একজন কৰি নমস্কাৰ কৰি গো নমস্কাৰ কাসিম আক্তাৰ তোমাৰ ঘৰ ক'ত আমাৰ ঘৰ সৰাবৰি আমাৰ ঘৰ ইয়াতে ক'ত এই টামাৰ ওইটা ইয়াতে বাড়ি ইয়াতে কার বাড়ি তাহলে এতে এনে খেলাও ক্রিকেট খেলি কেনকা লাগিল এটা আমার ফিস ক্রিকেট খেলি কেনকা লাগিছে ভাল লাগিছে যদি ভাল লাগিছে মোৰ চেনেলটো কি করব সাবস্ক্রাইব আর লগতে লাইক আৰু কমেন্ট আৰু ভাল কৰি দাদাৰ চেনেলটো আৰু দাদা চেনেলটো লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব সাবস্ক্রাইব কৰি দিব কইল নাই ভাল কৰি গো সাবস্ক্রাইব কৰি দিব লগতে আমি সবে টিভিত উঠিম আজি তো গাইজ বহুত খেলিলো ইয়াৰ লগত বহুত ভাল লাগিছে খেলি কেনে আৰু এতিয়া মই যাম নানি ঘৰত তো গাইজ বলক
বাই বাই। ভাইটি কেইজনক অকণমান জ্বলাই কিনে আহিলোঁ আৰু বহুত ভাল লাগিল লগ পাই। এতিয়া মই নানী ঘৰত গৈ আছোঁ, মামা ঘৰৰ পৰা আহিলোঁ। এয়া আমাৰ মামা পুৰা কাম কৰি আছে, গাড়ীৰ পৰা আহিল কাম কৰি কেনে। মামা কি কবি? গাইজ মই এয়া মোৰ নানী ঘৰত আছোঁ, মামা ঘৰত। তো আজিৰ ভিডিঅ'টি বেছি ডাঙৰ নকৰোঁ আৰু ইয়াৰ পৰাই শেষ কৰিম। এয়া আমাৰ ভাইটি চাইকেল চলাই আছে, এয়া সৰু ভাইটি। তো আজিৰ ভিডিঅ'টি ইয়াৰ পৰাই শেষ কৰিম গাইজ।